চিঠিবোৰ ক'ত হেৰাল? ৰচনাৰ পাঠ বিনয় কৃষ্ণ তামলী ফুকনৰ। প্ৰকৃতিৰ চৰাঘৰ চালুকীত কাউৰী ঠেঙীয়া সেই আখৰ কেটিত জিয়মীয়া ঘঁহা আছে আৰু ক'তো নাই। কবি হেমচন্দ্ৰ গোস্বামী। নাচি তৰা মই আজিও বাট চাওঁ চাই ৰঙী জীৰ্ণ চাইকেলত, বেতৰ বাস্কেট ওলোমাই বন্ধ খামত বুকুৰ উশাহ বিলাই ফুৰা ডাকোৱাল জনলৈ। গাঁৱত থাকোঁতেই ভাল আছিল, শিকিটোৰ লোজেন গুটি কিনি দি কণ ল'ৰাৰ হাততে পঠাব পাৰিছিলোঁ তোলৈ টোপনি ক্ষতি কৰি লিখা চিঠিখন। কতবাৰ যে লিখিছিলোঁ, ফালিছিলোঁ, আকৌ লিখিছিলোঁ, পুনশ্চত লিখিছিলোঁ, আখৰ বেয়া বুলি নাই। যিদিনা গাঁও এৰি চহৰলৈ আহিছিলোঁ, তই কণপাহীৰ হাতত এজাপ চিঠি দিছিলি। কেইবাদিনো লিখা অথচ দিবলৈ সুবিধা নোপোৱা এজাপ চিঠি। নগৰত বেডিং খোলাৰ আগতে খুলিছিলোঁ তোৰ দেহৰ চিনাকি গুণ থকা ফুলাম চিঠি। উৰি গৈছিলোঁ গাঁৱৰ চিনাকি ঘাট, নৰা পথাৰৰ ৰবাব টেঙাৰ সোৱাদ, ভদিয়া পথাৰৰ আলিত বহি খোৱা টোপোলা জলপান, বিয়া ঘৰৰ জোৰা নামৰ জাত আৰু কত কি। নাচি তৰা তই সপ্তাহত এখনকৈ চিঠি দিছিলি মোলৈ ডাকত মৰম বুজাবলৈ। তই কেতিয়াবা আঙুলি কাটি তেজেৰে লিখিছিলি চিঠি, লিখিছিলি গাঁৱৰ খবৰ। কফে খেচি বায়নডাইটিক নিলে, কপাহীৰ জীয়েক নিষ্কুলীয়া ল'ৰা এটালৈ পলাই গ'ল, বৰ আমৰ ডালত কাউৰীৰ বাঁহত কুলিয়ে কণী পাৰিছে। নাচি তৰা মই কংক্ৰিটৰ দেৱালত বন্দী কোঠাৰ পৰা লুৰ জপনাৰে কাণ উনাইছিলোঁ চিনাকি ডাকোৱালৰ বাইস্কলৰ টিলিঙাৰ শব্দৰ বাবে। বুকুৰ সমস্ত হেঁপাহেৰে খুলিছিলোঁ কাউৰী ঠেঙীয়া আখৰৰ চিঠি। মৰমৰ প্ৰিয়তম, ক'ত হেৰাই গ'লো নাচি তৰা হেঁপাহৰ অপেক্ষাৰ সেই সোণোৱালী দিন। মই আজিও বিচাৰোঁ তোক ফেচবুকৰ ইনবক্সত, হোৱাটছএপৰ গ্ৰুপত, SMS বক্সত। নাই নাচি তৰা বৰ আমৰ কাউৰীৰ বাঁহত কুলিৰ পোৱালিয়ে জগিল। বুকুৰ লঠঙা আধাৰত পৰি কাউৰীজনীয়ে ৰমলিয়াইছে, কণ্ঠত তাই বিষাদৰ গান।